মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কাঠ মিস্ত্ৰী ঘৰৰ আদৰুৱাখিনি পঢ়াই দিম। চোৱা, তোমালোকে মনোযোগ দিবা আৰু কিতাপখন উলিয়াই ল'বা। 120 পেজ। যে টপাটপ পৰে কপালৰ ঘাম, ফেন দিন নাই জিৰাব কাঠ মিস্ত্ৰীৰ ঘৰ। যে কাঠ মিস্ত্ৰী কি হয়, যে যেতিয়া কাঠ মিস্ত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰে, সুন্দৰ সুন্দৰ আচবাববোৰ বনায়, এই বনাই থাকোঁতে কি হয়, কষ্ট হয় নহয়। আৰু তেতিয়া কি হয়, কপালৰ পৰা টপাটপে ঘামবোৰ পৰিবলৈ ধৰে আৰু মুখেৰে ভাগৰত ফেন বাহিৰ হৈ যোৱা বুলি কৈছে। যে ফেন যাই যাই নাই বিশ্ৰাম, তেওঁলোকে জিৰাব নোৱাৰে। কিয় জিৰাব নোৱাৰে? দিন নাই জিৰাব এইকাৰণে নোৱাৰে, কাৰণ তেওঁলোকে পৰিজনক কি দিব লাগে? পোহপাল দিব লাগে। ল'ৰা ছোৱালী আছে, তেওঁলোকৰ এখন সুন্দৰ সংসাৰ আছে, গতিকে সেই সংসাৰখনক পোহপাল দিয়াৰ বাবে তেওঁলোকে জিৰাব নোৱাৰে। কাৰণ জিৰালে কি নাপাব? তেওঁলোকে মুনাফাটো নাপাব, আৰু সেইকাৰণে জিৰাব নোৱাৰে। কঠোৰ পৰিশ্ৰম হয়, কপালৰ পৰা টপাটপ ঘাম পৰে, মুখেৰে ভাগৰত ফেন ভাহি লৈ যায়, কিন্তু তথাপিও তেওঁলোকে জিৰাবৰ সময় নাপায়। আৰু এই যে জিৰাবৰ সময় নাপায়, কিহৰ বাবে তেওঁলোকে ইমান পৰিশ্ৰম কৰিবলগীয়া হয়? পৰিয়ালক পোহপাল দিয়াৰ বাবে তেওঁলোকে পৰিশ্ৰম কৰিবলগীয়া হয়। চোৱা, যে জমি থাকে থাক, সাজি থাকে যা, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ কাঠ মিস্ত্ৰীৰ ঘৰ। চোৱা, জমি থাকে থাক, কাঠবিলাক দাম হৈ থাকে, আৰু সেই দাম হৈ থকা কাঠবিলাকৰ পৰা সুন্দৰ সুন্দৰ অৰ্থাৎ সাজে মানে নিৰ্মাণ কৰে, যে নিৰ্মাণ কৰে বা যুগুত কৰে সুন্দৰ সুন্দৰ আচবাব কাঠ মিস্ত্ৰীয়ে নিৰ্মাণ কৰে। প্ৰবাল দ্বীপৰ শৃংগৰ দৰে। প্ৰবাল হৈছে এটা সাগৰীয় প্ৰাণী, আৰু এই সাগৰীয় প্ৰাণীটো যেতিয়া মৰে, মৰাৰ পিছত যিবিলাক জকা অৰ্থাৎ সেই হাড় কাঁইটবিলাক কি হয়, জমা হয়, জমা হৈ হৈ দ্বীপৰ সৃষ্টি হয়। ঠিক তেনেদৰে কাঠ মিস্ত্ৰীয়েও ধনিক শ্ৰেণীৰ লোকসকলৰ ঘৰত বা আধ্যমন্ত শ্ৰেণীৰ লোকসকলৰ ঘৰত কি কৰে? সুন্দৰ সুন্দৰ আচবাব প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বনাই বুলি কৈছে। দম কৰি থৈ দিয়ে বনাই, আৰু সেইকাৰণে কৈছে যে আচবাবে ভৰে ঘৰ কাঠ মিস্ত্ৰীৰ ঘৰ। ধনিক শ্ৰেণীৰ ঘৰ কিন্তু আচবাবেৰে পৰিপূৰ্ণ হৈ পৰে, কিন্তু কাঠ মিস্ত্ৰীৰ ঘৰত সেই আচবাববোৰ দেখিবলৈ পোৱা নাযায়। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ, সাজে আলমাৰি টিপই চাহৰ, শত ভংগিত নৱ ৰূপান্বিত, ৰূপ লয় মনোহৰ কাঠ মিস্ত্ৰীৰ ঘৰ। কি কৈছে? যে কাঠ মিস্ত্ৰীয়ে সজা কেইবিধমান সঁজুলিৰ নাম কৈছে, যে টেবুল চেয়াৰ আলনা ড্ৰয়াৰ, এইবিলাকৰ কথা কৈছে। যে এইবিলাক কি কাৰ ঘৰত থাকে? ধনিক শ্ৰেণীৰ ঘৰত থাকে। সাজে আলমাৰি টিপই চাহৰ। টিপই মানে হৈছে তিনিটা খুৰাৰ সৈতে জড়িত, আমি যে চাহ দিওঁ সেই চাহ দিয়া টেবুলখন। টিপই চাহৰ শত ভংগিত নৱ ৰূপান্বিত। শত ভংগিত বুলি কৈছে, অৰ্থাৎ বিভিন্ন ধৰণৰ ভংগী কি হয়, ৰূপ পায়। কাঠ মিস্ত্ৰীয়ে সজা আচবাববোৰে ৰূপ পায়, আৰু সেই ৰূপ পোৱা আচবাববোৰ কাৰ ঘৰত থাকে? ধনিক শ্ৰেণীৰ ঘৰত থাকে। আৰু সেইকাৰণে কৈছে যে ৰূপ লয় মনোহৰ, সুন্দৰ সুন্দৰ নতুন নতুন ৰূপ লয়। ধৰি লোৱা তুমি চাহ দিয়া টেবুলখনত যে খুৰাকেইটা আছে, এই খুৰাকেইটাত কি আঁকি দিছে কাঠ মিস্ত্ৰীয়ে? বাঘৰ নখ সুন্দৰকৈ অংকিত কৰি দিছে। গতিকে সেই আচবাববোৰ ধনিক শ্ৰেণীৰ লোকসকলৰ ঘৰতহে পোৱা যায়, কিন্তু দুখীয়া শ্ৰেণীৰ লোকসকলৰ ঘৰত পোৱা নাযায়। তাৰপিছত চোৱা, যে বিশ্বৰ যত কৰ্মীৰ দল, তেজশালী দৰে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠ মিস্ত্ৰীৰ ঘৰ। কবিয়ে সমগ্ৰ বিশ্বৰ কাঠ মিস্ত্ৰী কি বুলি কৈছে? বনুৱা শ্ৰেণীৰ প্ৰতীক হিচাপে উল্লেখ কৰিছে কবিতাটি, আৰু সেইকাৰণে কৈছে যে বিশ্বৰ যত কৰ্মীৰ দল, তেজ ডালি অৰ্থাৎ বুকুৰ তেজ পানী কৰি কি কৰে? সুন্দৰ সুন্দৰ অট্টালিকা সজায়, সুন্দৰ সুন্দৰ ঘৰ বনায়। মায়াপুৰী মানৱৰ
য'ত আমাৰ মৰম থাকে ইমান সুন্দৰকৈ সজায় কাঠ মিস্ত্ৰীয়ে কি সজায় সুন্দৰ সুন্দৰ ঘৰ তৈয়াৰ কৰে আৰু সেইকাৰণে কৈছে মায়াপুৰী মানৱৰ বাবে মায়াপুৰী পুৰী মানে নগৰ অৰ্থাৎ মায়াৰ নগৰৰ দৰে কি বনায় অট্টালিকা বনায় ঘৰ বনায় সুন্দৰ সুন্দৰ আচবাব বনায় কিন্তু কাঠ মিস্ত্ৰীয়ে ক'ত থাকিব লাগে সেই উৰুষা বজাটোত থাকিব লগা হয় কাৰণ কাঠ মিস্ত্ৰীয়ে কিন্তু সেই পকী ঘৰ বা অট্টালিকা তেওঁ বনাব নোৱাৰে আৰু সেইকাৰণে কৈছে যে তেজদাৰি গড়ে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠ মিস্ত্ৰীৰ ঘৰত কিন্তু ঠিক ধুনীয়া ঘৰ দেখিবলৈ পোৱা নাযায় তাৰপিছত কবিয়ে আক্ষেপ কৰিছে চোৱা হাই হতভোগা থাকে আন্ধাৰত কৈছে যে তহঁত কি তাৰমানে ইমানেই দুৰ্ভগীয়া হতভোগা বুলি কৈছে ইমানেই দুৰ্ভগীয়া থাকে আন্ধাৰত থকা বুলি কৈছে বিশ্বশিল্পী মহাবিশ্বৰ তাৰমানে কি কৈছে ইয়াত কবিয়ে শিল্পীসকলক উল্লেখ তাৰমানে দেখুৱাই দি কৈছে আঙুলিয়াই দি কৈছে যে শিল্পীসকল হৈছে কি সুন্দৰৰ প্ৰতীক হয়নে নহয় তেওঁলোকে কি সুন্দৰৰ পূজাৰী তেওঁলোকে অসুন্দৰ বস্তু এটাটো কি কৰে সুন্দৰ সুন্দৰ ৰূপ প্ৰদান কৰি মানুহৰ মাজত চমৎকাৰিত্ব প্ৰদান কৰে নকৰে কিমান সুন্দৰ সুন্দৰ ৰূপ প্ৰদান কৰে চাবাচোন শিল্পীসকলে তোমালোকে ধৰি লোৱা দুৰ্গা পূজাৰ মূৰ্তিবিলাকৰ কথাই ভাবা কিমান সুন্দৰকৈ সজায় কিমান সুন্দৰকৈ বনায় নে নবনায় আমাৰ ধৰি লোৱা আচবাববোৰৰ কথা ভাবা আচবাববোৰ ইমান সুন্দৰ সুন্দৰ ৰূপ দি কাঠ মিস্ত্ৰীয়ে বনায় গতিকে সেই শিল্পীসকলক কথা কৈছে যে হাই হতভোগা দুৰ্ভগীয়া বুলি কৈছে থাকে আন্ধাৰত তেওঁলোকে ইমান কষ্ট কৰিও কি কৰে তেওঁলোকে কিন্তু কি কৰে আন্ধাৰত থাকে বুলি কৈছে যে বিশ্বশিল্পী মহাবিশ্বৰ অকল কাঠ মিস্ত্ৰীকে কোৱা নাই কহাৰ কমাল সকলো শিল্পী বৰুৱা শ্ৰেণীৰ কি বুলি কৈছে শিল্পী বুলি কৈছে আৰু সেই শিল্পীসকল ক'ত থাকে বুলি কৈছে আন্ধাৰত থাকে বুলি কৈছে গোটেই বিশ্বৰ শিল্পী চোৱা কৰে হাহাকাৰ বিনয় বিকাৰ ধ্বংস হৈ যোৱাৰ কাৰণে তেওঁলোকে কি হাহাকাৰ কৰে বুলি কৈছে তেওঁলোকে প্ৰতিদান নাপায় কোনো ধৰণৰ প্ৰতিদান নাপায় তেওঁলোকে যি কষ্ট কৰে সেই কষ্টৰ প্ৰতিদান নাপায় বুলি কৈছে প্ৰতিদান নাই কৰ্মৰ কাঠ মিস্ত্ৰীৰ ঘৰ তেওঁলোকে উচিত মুনাফাটো আদায় কৰিব নোৱাৰে ধনিক শ্ৰেণীৰ লোকসকলৰ হাতৰ পৰা আদায় কৰিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে ধ্বংস হৈ যোৱাৰ পথত যায় অৰ্থাৎ তেওঁলোকে উন্নতিৰ বাট দেখা নাপায় আৰু আন্ধাৰত থকা বুলি সেই কবিয়ে উল্লেখ কৰিছে চোৱা যে বিলাসী দল আৰামী চকী গা ঢালি গাই প্ৰেমৰ সংগীত মিলন লগ্নৰ বিৰহৰ কাঠ মিস্ত্ৰীৰ ঘৰ বিলাসী অৰ্থাৎ বিলাসী শ্ৰেণীয়ে কি কৰে কাঠ মিস্ত্ৰীয়ে সাজি দিয়া আৰামী চকীখনত বহি কি শুনে মিলন বিৰহৰ প্ৰেমৰ সুন্দৰ সুন্দৰ গীত কাঠ মিস্ত্ৰী বিলাসী শ্ৰেণীয়ে শুনে ধনিক শ্ৰেণীৰ লোকসকলে শুনে কিন্তু কাঠ মিস্ত্ৰীয়ে কি সেই গীতসমূহ শুনিবলৈ পায়নে নে সেই চকীখনত বহিবলৈ পায় তেওঁ কিন্তু নাপায় যিদিনাখনলৈকে বনাই থাকে সেইদিনাখনলৈকে চুই থাকিব পাৰে তাৰপিছত সেইখন কি আমাৰ গছৰ চকী বা আমাৰ চাৰৰ চকী এইখনত বহিব নোৱাৰে হয়নে নহয় চোৱাচোন কিমান দুখ লগা কথা যে কাঠ মিস্ত্ৰীয়ে সজাই দিয়ে আৰামী চকীখন কাঠ মিস্ত্ৰীয়ে সজাই দিয়ে কিন্তু কাঠ মিস্ত্ৰীয়ে সেই চকীখন যেতিয়া সজোৱা হয় তাৰপিছত কিন্তু তেওঁ বহিব নোৱাৰে কাঠ মিস্ত্ৰীৰ জীৱনটো ইমানেই দুখৰ চোৱা তাৰপিছত কৈছে যে লাখ মানুহৰ বাহুৰ কৰ্ম কাৰি গঢ়ি তোলে প্ৰাসাদ ধৰ্ম হয় ডাঙৰীয়া উদাৰ নহয় বৰনেতা সমাজৰ কাঠ মিস্ত্ৰীৰ কি কৈছে লাখ লাখ মানুহৰ হাতৰ কৰ্ম কাঠ মিস্ত্ৰীয়ে কি কৰে টানি আজুৰি আনি কি কৰে সুন্দৰ সুন্দৰ প্ৰাসাদ বনায় অট্টালিকা বনায় হয় ডাঙৰীয়া উদাৰ নহয় হয় ডাঙৰীয়া কোন হয় কাঠ মিস্ত্ৰীয়ে বনোৱা বুলি হয়নে উল্লেখ হয়নে কোন মিস্ত্ৰীয়ে বনাইছে সোধেনে কাৰ ঘৰ কোনে বনাইছে এইটোহে সোধে এতিয়া তোমালোকে তাজমহলটোৰ কথা ভাবাচোন তাজমহলটো কি আছিল প্ৰেমৰ প্ৰতীক হয়নে নহয় কোনে বনাইছিলে আমি কি ক'ম কাঠ মিস্ত্ৰীৰ কথা ক'ম নে ৰাজমিস্ত্ৰীৰ কথা ক'ম নে বৰুৱা শ্ৰেণীসকলৰ কথা ক'ম কাৰো কথা নকওঁ কাৰ কথা ক'ম শ্বাহজাহানে বনাইছে
স্বৰূপে অৰ্থাৎ মমতাজক যে ভাল পায় সেই চিন স্বৰূপে কাঠমিস্ত্ৰী শাহজাহানে সেই তাজমহলটো বনাইছিলে। কিন্তু উল্লেখ আছে নেকি যে এইটো কোনে বনাইছিলে, কোন মিস্ত্ৰীয়ে বনাইছিলে? আছেনে? তেওঁৰ কি শাস্তি হৈছে তোমালোকে নিশ্চয় গম পোৱা। গতিকে সেইবিলাক কথা উল্লেখ নাথাকে। আৰু সেয়েহে কৈছে হয় ডাঙৰীয়া উদাৰ মহৎ। আজি যদি তোমাৰ গাঁৱৰ এটা সভাঘৰ থাকে, সেই সভাঘৰটো কোন মিস্ত্ৰীয়ে বনাইছে তাত কিন্তু উল্লেখ নাথাকে। কিন্তু সেই সভাঘৰটো কোনে দিছে, কোনজন বিধায়কে দিছে, সেইটো এক ফলকত লিখাই থাকে। আৰু তেওঁহে কি পায়? সেই গামোচাখন পায় বা ফুলৰ মালাধাৰী তেওঁহে পায়। আৰু সেইকাৰণে কৈছে হয় ডাঙৰীয়া উদাৰ মহৎ। বৰ নেতা সমাজৰ আগশাৰীৰ নেতা। মিটিং হ'লে সভা হ'লে তেওঁ কি আগস্থানত বহুৱাব। কিন্তু কাঠমিস্ত্ৰীক বহুৱাব জানো? নিশ্চয়কৈ নহয়। তেওঁ হয়তো কোনোবা এটা চুকত আন্ধাৰ কোঠাত অৰ্থাৎ আন্ধাৰ কোণত তেওঁ বহি থাকিব লাগিব। আৰু কোনে সেই আগত বহিব? সেই সকল ব্যক্তি যিসকল ব্যক্তিৰ তাত দান বৰঙণি দি সভাঘৰটো বনাইছে। চোৱা, তাৰপিছত কবিয়ে কৈছে যে উঠা মিস্ত্ৰী কহাৰ কমাৰ। অকল কাঠমিস্ত্ৰীকে কোৱা নাই যে উঠা মিস্ত্ৰী কহাৰ কমাৰ। আন্ধাৰৰ শেষ হাবিল তোমাৰ। লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। তাৰপিছত কবিয়ে আমাৰ বনুৱা শ্ৰেণীসকলক, কাঠমিস্ত্ৰীসকলক, কহাৰসকলক, কমাৰসকলক সকলোকে আহ্বান জনাইছে যে তোমালোকে আৰু আন্ধাৰত কোঠাত থকাৰ আৰু সময় নাই। তোমালোকৰ সময় গ'ল। তোমালোক ওলাই আহি তোমালোকে প্ৰতিবাদ কৰা। কিহৰ প্ৰতিবাদ? যে তোমালোকে যি কৰ্ম কৰা সেই কৰ্মৰ যে উচিত মূল্য নোপোৱা, সেই মূল্যৰ ওপৰত তোমালোকে প্ৰতিবাদ কৰা। উঠা মিস্ত্ৰী, তোমালোকৰ শুই থকাৰ সময় নাই। আৰু সেইকাৰণে কৈছে যে লোৱা অধিকাৰ নিজ বাহুবলে, অৰ্থাৎ নিজে কৰা কৰ্মৰ, নিজে যিখিনি কষ্ট কৰা সেই কষ্ট কৰাৰ যিখিনি মুনাফা, সেই মুনাফাখিনি তোমালোকে আদায় কৰা। কাৰ পৰা? ধনিক শ্ৰেণীৰ লোকসকলৰ পৰা আদায় কৰা। তোমালোকে আৰু আন্ধাৰ কক্ষত থাকিব নালাগে। পদুমফুলটো যিদৰে কি বোকা পানী ভেদ কৰি ওপৰলৈ উঠি আহে আৰু সুন্দৰভাৱে প্ৰস্ফুটিত হৈ সূৰ্যৰ ফালে চাই হাঁহি মেলে, মানে নে নামানে? ঠিক তেনেদৰে কাঠমিস্ত্ৰীকো কবিয়ে সেই আন্ধাৰ কক্ষৰ পৰা ওলাই আহিবলৈ কৈছে আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কৈছে যে আমি যে দিনে ৰাতি কষ্ট কৰোঁ, কপালৰ ঘাম মাটিত পেলাই বুকু তেজ পানী কৰি আদ্যমত শ্ৰেণীৰ কাৰণে কাঠমিস্ত্ৰীসকলে যে আচবাববোৰ তৈয়াৰ কৰে, সেই আচবাববোৰ তৈয়াৰ কৰাৰ বিনিময়ত কাঠমিস্ত্ৰীয়ে যি মুনাফা পায় সেইটো একেবাৰে কম। আৰু কম হোৱাৰ বাবে কবিয়ে কাঠমিস্ত্ৰীক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উপদেশ দিছে, আহ্বান জনাইছে। নিশ্চয় বুজি পাইছা? আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে মোক কুৱেশ্যন কৰিবা, মই নিশ্চয়কৈ উত্তৰ দিবলৈ চেষ্টা কৰিম।